মই বাইক রাইড করিম কলকাতাত। তো রাস্তা যেহেতু মই চিনি নাপাওঁ মানে মই ৰাইড নকৰোঁ আৰু আমাৰ ইয়াকে দিলোঁ, গৌতমক দিলোঁ, ই লৈ যাব, ক'ত লৈ যাব লাগে লৈ যাব। আৰু ক'ত ল'ব মানে কি মই এতিয়া বজাৰ গৈ আছোঁ। আচলতে আমি বজাৰ গৈ আছোঁ, বজাৰ ইয়াতে বজাৰখন দেখাম, লোকেল যিখন মানে। আৰু এইখিনি কৃষ্ণপুৰ মানে কলকাতাৰ অলপ ছাইডত হয়, কৃষ্ণপুৰ মাৰ্কেট এৰিয়া। অলপ কিবা খাব যাম মানে, ব্ৰেকফাষ্টটো কৰি ল'ম, কাৰণ ৰাতিপুৱা উঠি একো খোৱা লোৱা হোৱা নাই। তো এইবাৰ ব্ৰেকফাষ্ট কৰিম, পুৰি। তো কলকাতাত আহি ৰাতিপুৱা এনেকৈ ব্ৰেকফাষ্ট কৰি মজা লাগিছে। চাওক না, এইফালে চাটনি, এই ঘুগুনি, তাৰপিছত পুৰি। দাদা কেনে লাগি আছে? আপুনিতো এই অসমৰে হয় ন? অসমৰ ক'ত? বিজনী। ৱাও। আৰু এই দাদা মানে অসমৰে হয়, মানে বিশেষকৈ বিজনীৰ, আমাৰ ওচৰৰে। প্ৰায় 10 বছৰ হৈ গ'ল ইয়াতে কলকাতাত। আৰু দাদাৰ লগত এই পুৰীৰ মজাটো লৈ আছোঁ। একদম নিজৰ ভাইটি, আমাৰ নিজৰ দেশৰ মানুহ, বৰ ভাল লাগিছে দেই। আপোনাকো লগ পাই ভাল লাগিল। তো লুচি পুৰি মানে ব্ৰেকফাষ্টটো কৰি আহিলোঁ, আৰু এইখিনি পেকিঙো লৈছোঁ, যিহেতু ৰুমত আমাৰ কলিতা দাদা আছে। আৰু এইবাৰ মিঠাই ল'ম, মিঠাইও পেকিং কৰি লৈ যাম, কাৰণ কলকাতাত আহি যদি ৰসগোল্লা যদি নাখাওঁ তেনেহ'লেতো আৰু আধৰুৱা হৈ থাকোঁ। তো সেইকাৰণে ৰসগোল্লা এইবাৰ ল'ম। এইবাৰ মিঠাই ল'ম, আৰু মিঠাই দোকানত আহিছোঁ, মিঠাই ল'ম, ভেৰাইটিজ মিঠাই আছে। আৰু ইফালে আছে মানে কি ল'ম চিলেকশ্যন কৰিব পৰা নাই, কোনটো ল'ম ক? নাজানো, তোৰ যোনটো খাব মন আছে সেইটো ল। তো ৰসগোল্লা লৈ লৈছোঁ। চলো এইবাৰ ডাইৰেক্ট ৰুমত, আৰু মাটন লৈছোঁ। আজি তামাম পাৰ্টি হ'ব, পাৰ্টি। তো ৰুম আহি পালোঁ, ৰুমত বস্তুখিনি থ'ম, আৰু এটা বস্তু দেখাম মই হা, একদম টপ ফ্ল'ৰত গৈ দেখাম বস্তুটো। কলিতা। আৰু এইটো মোৰ মিষ্টাৰ কলিতা। আৰু ৰুমটো চাওক না, একদম পুৰা বাৰ টাইপ, মানে একদম পুৰা লাইট চাইট, একদম বেলেগ ধৰণৰ। এইবাৰ ৰসগোল্লা চাওক না, কি ধুনীয়াকৈ পেকিং কৰি দিছে, আৰু একদম দেখিলে লভ লাগে, ফিভাৰ পানী পৰে চাওক। আৰু সঁচাকৈ তামাম টেষ্টি। আল্টিমেট মানুহে এনেই নকয় যে কলকাতাৰ ৰসগোল্লা তামাম টেষ্টি হয়। কেনে পইচা খাই? আৰু এটা ওপৰত চাবা, ওপৰত তামাম ভিউ আছে ওপৰত, কিন্তু তামাম ৰ'দ। এইখিনি চাওক, ইয়াৰে ভিউটো চাওক, মজা ভিউ চাওক। আৰু এয়াৰপৰ্টটো সেই সিফালৰ পৰা এয়াৰপৰ্টটো ফ্লাইট যেতিয়া টেক অফ কৰে ধুনীয়াকৈ দেখা পোৱা যায়, মজা লাগে। আৰু আমাৰ দাদা চিকেন বনাই আছে, একদম মাটন বনাই আছে, আৰু একদম উৰিয়া ষ্টাইলত চাওক দাদা বনাব না একদম বঢ়িয়াকৈ। আৰু মানে দাদাৰ মানে কি, যদিও উৰিষ্যাত হয়, কিন্তু মানে অসমীয়া কি অলপ লাহে ক'ব পাৰে আৰু শুনিছানে? ভাল লাগে অসমীয়াটো। আৰু দাদা কি ভাষা ক'ব পাৰে? নেপালী, বাঙালী, হিন্দী, ইংলিছ, আৰু উৰিয়াটো আছেই। উৰিয়াটো আপোনাৰ মাদাৰ টাং। যদিও উৰিয়াটো মাদাৰ টাং হয়, অসমীয়া কিন্তু বঢ়িয়াকৈ ক'ব পাৰে। ভাল লাগিল দাদাক লগ পাই। এইটো কি দিল? আচ্ছা, জিঞ্জাৰ গাৰ্লিক পেষ্ট। কালাৰটো কিন্তু আহিছে, কালাৰটো চাওক না, কালাৰ কিন্তু আহিছে, মজা কালাৰ আহিছে। আজি তামাম টেষ্টি হ'ব না? টেনশ্যন নাই। দাদাক লগ পাই ভাল লাগিল, আৰু সেই উৰিয়া ষ্টাইলত আজি মাটন আৰু মাংসটো একদম ফাইনেল ষ্টেজত আহি পাইছে। দেখাই আছো একদম উৰিষ্যা ষ্টাইলত বনোৱা, মানে উৰিয়া ষ্টাইলত বনাইছে। তো লাষ্টত মই ঢাকনখন দেখাই দিওঁ, খুলি
মাংসৰ কালাৰ চাওক দেখাতটো একদম তামাম মজা হৈছে কিন্তু খাই কিনে কেনেকুৱা হৈছে সেইটো জনাম পাছত জনাই আছো খানা একদম ৰেডি হৈ গৈছে আৰু ইফালে সার্ভ কৰি আছে দাদা হৈ গৈছে না ৰেডি হ্যাঁ রেডি রেডি খালে হ'ল আৰু হ্যাঁ অসমীয়া কওক অসমীয়া অলপ লেট হৈছে অসমীয়াতে অলপ লেট হৈ আছে মানে উড়িয়া মানুহ এজন উড়িয়া মানুহ যেতিয়া অসমীয়া ক'ব তাৰ ফুডটো বেলেগ হৈ যায় আৰু চাওক কালাৰ চাওক A few moments later. এই আলচিয়া দুটাক লগ ধৰাতে বহুত টাইম মূৰত এইবাৰ ওলাইছে এটা কম আলচিয়া নহয় চাই ইয়াক মুখত ভালকৈ চাই আৰু ইয়াৰ জোতা বাপৰে বাপ চবচে মেইন ইণ্টাৰেষ্টিং ফেক্ট হ'ল ইয়াৰ জোতা ইমান গন্ধ নহয় বাপৰে বাপ কি ক'ম আৰু মানুহ মাৰি পেলাব তো এইবাৰ উবেৰ এখন লৈছোঁ মানে এই বুক কৰিছোঁ আৰু এইবাৰ যাম আমি ইক' পাৰ্কত কলকাতা ইক' পাৰ্ক জানেই সকলোৱে আপোনালোকে হয়তো আগতে বেলেগ ভিডিঅ'ত দেখাও পাইছে ব্লগত আৰু উবেৰ বেছি দূৰত নাই একদম ওচৰতে আছে আহি আছে উবেৰত যাম এইখিনিলৈকে মানে ইক' পাৰ্কলৈকে উবেৰ আৰু এয়াৰপৰ্টটো একদম ওচৰত আহি গ'ল এবাৰ ইক' পাৰ্কলৈ যাম বৰ্তমান আছোঁ নিউ টাউনৰ পৰা আমি মানে গৈ আছোঁ ইক' পাৰ্কলৈ কিন্তু ইয়াৰে নিউ টাউনৰ এই ঠাইখিনি মানে বহুত ডেভেলপ হয় কিন্তু দেই বহুত ভাল লাগে আৰু বৰ্তমান আছোঁ নিউ টাউনৰ মানে এইটো মেইন হাইৱে আৰু এইবিলাক হ'ল মেট্ৰ' এতিয়াও ষ্টাৰ্ট হোৱা নাই কিন্তু অতি সোনকালে মানে এইটো মেট্ৰ'টো ষ্টাৰ্ট হ'ব আৰু মেট্ৰ' ষ্টাৰ্ট হ'লে কমিউনিকেশ্যনটো বহুত বেছি ভাল হ'ব আৰু এইফালে ইক' পাৰ্ক আমি লেফ্ট ছাইড ল'ব লাগিব চিধা গ'লে এয়াৰপৰ্ট আৰু গাড়ীত উঠি এটা প্ৰব্লেম আহিল গাড়ীৰ গিয়াৰ লাগিব নালাগছে বোলে কিন্তু আমাৰ অলপ দূৰ আছিল আৰু অলপ দূৰ আছিল যাব লগা কিন্তু প্ৰব্লেম কি হ'ল নাজানো কিমান দূৰ আৰু অলপমান দূৰত আছে তো ফাইনেলি ইক' পাৰ্ক পাই গ'লোঁ আৰু এইবিলাক মেইনটেইন চব কি ধুনীয়াকৈ কৰি আছে কি ধুনীয়াকৈ চাফ চিকুণ কৰি আছে এইবিলাক মানে মেইন বস্তুটো মেইনটেনেঞ্চটো বহুত বেছি বঢ়িয়া মানে বহুত ধুনীয়া হয় আৰু এইবাৰ গৈ আছোঁ মেইন আৰু এইফালে সূৰ্যটো চাওক কি ধুনীয়া ভিউ এটা তো এইবাৰ একদম এইখন মানে চাইডে খোজকাঢ়ি আছোঁ আৰু এইবিলাক ৰাস্তাবিলাক চাওক কিমান ধুনীয়া মেইনটেনেঞ্চ বহুত ধুনীয়া হয় পৰিৱেশটো সঁচাকৈ বহুত ভাল লাগছে এতিয়া কাউণ্টাৰ কিমান টকা টিকেট কাটি আছোঁ টিকেট ল'লোঁ এইবাৰ এণ্ট্ৰি মই কৰিম আৰু এইখন টিকেট এণ্ট্ৰি ফিজ 30 rupees লৈছে 30 rupees লৈছে বেছি নহয় তো এইবাৰ গোটেই সন্ধিয়াটো ইয়াত এনজয় কৰিম টিকেটটো এনেকৈ স্কেন কৰিব লাগে আৰু এনেকৈ স্কেন কৰি ডাইৰেক্ট সোমালে হ'ল চিষ্টেমটো ভাল লাগছে দিল্লীত য'ত গৈছিলোঁ কুটুব মিনাৰ তাতে কইন দিয়ে কইনবিলাক তাতে মানে সোমাই দিলে কইন বক্সত তাৰপিছত এণ্ট্ৰি কৰিব পাৰি ইয়াতে আৰু এইবিলাক স্কেন কৰিব লাগে আৰু চাওক এইখিনি আৰু এইবাৰ গৈ আছোঁ আমাৰ তাজমহল মানে মিনি তাজমহল বুলি ক'ব পাৰা চাওক এখন টয় ট্ৰেইন চাওক এইখিনি পৰিৱেশটো চাওক এখন ব্ৰিজ পাইছোঁ ব্ৰিজখন চাওক আৰু আম যে লাগিছে আমৰ বতৰ আৰু আহি পাইছোঁ ইজিপ্তত ইজিপ্তৰ এটা ভিডিঅ' দেখাই আছোঁ মই মানে ইজিপ্তত গৈ দেখাই আছোঁ একবাৰ ডাইৰেক্ট ইজিপ্ত একবাৰ ইণ্ডিয়া ক'ত ঘূৰি ফুৰি দেখাম আৰু সন্মুখত ইজিপ্তৰ পিৰামিড
7 ৱাণ্ডাৰ্ছ অফ তাতে গৈ আছোঁ 7 ৱাণ্ডাৰ্ছত মানে ৱৰ্ল্ডৰ 7 ৱাণ্ডাৰ্ছ কিন্তু তাতেও এক্সট্ৰা টিকেট ল'ব লাগে তো যাওঁ আৰু আহিছোঁ যেতিয়া এক্সট্ৰা টিকেট লৈ যাওঁ এণ্ট্ৰি ফি 30 ৰুপিজ ল'ব 30 ৰুপিজ টিকেট 3টা টিকেট লৈছোঁ আৰু এইবাৰ যাম ভিতৰত আৰু 7 ৱাণ্ডাৰ্ছত এইবাৰ গৈ আছোঁ তাতেও 30 টকাকৈ প্ৰথমতেতো গেটত 30 টকা ল'লে পাৰ হেড আৰু এইবাৰ ইয়াতেও মানে এণ্ট্ৰিৰ কাৰণে পাৰ হেড 30 ৰুপিজ এইবাৰ আহি পালোঁ ইজিপ্তত ইজিপ্ত আৰু পিছফালে চাওক এইটো ইজিপ্ত একদম মানে মিনি ইজিপ্ত গোটেই 7 ৱাণ্ডাৰ্ছ এইবাৰ গৈ আছোঁ পিৰামিডৰ ভিতৰত একদম হৰৰ ভিতৰত কি আছে চাই সঁচাকৈ বহুত ডেঞ্জাৰাছ হয় ভয় লগা দৃশ্য চাওক ইয়াতে মানে একদম সেই আৰ্কিটেকচাৰ পুৰণা আৰ্কিটেক্টবিলাক যিটো দেখুৱাই মানে আগৰ দিনত যেনেকুৱা মানে ৱালত যিবিলাক পেইণ্টিং থাকে সেই পেইণ্টবিলাক দেখুৱাইছে এইবিলাক চাওক এইটো একদম অৰিজিনেল লাগিছে সঁচাকৈ ভাল লাগিছে কিন্তু ইয়াত মামিটোৰ পৰা ওলালোঁ মামি চামিবিলাক চালোঁ আৰু এইবাৰ ইণ্ডিয়াত যাম ইজিপ্তৰ পৰা এইবাৰ সন্মুখত ইণ্ডিয়াখন আছে ইণ্ডিয়াত যাম আৰু ইজিপ্তৰ পৰা ফাইনেলি ওলালোঁ আৰু এইফালে চাওক এইখিনি মজা লাগিছে সঁচাকৈ মজা লাগিছে বহুত ভাল লাগিছে সন্মুখত তাজমহল আৰু তাজমহল সন্মুখত তাজমহল পিছফালে চাওক তাজমহল এইবাৰ তাজমহলৰ চক্কৰ লগাম সঁচাকৈ বহুত ভাল লাগিছে ঘূৰা হৈ গ'ল এইবাৰ গৈ গৈছোঁ দ্য গ্ৰেট ৱাল অফ চাইনাত গৈ আছোঁ অলপ টাইম ধৈৰ্য ধৰি থাকক ভিডিঅ'টো অলপ আজি দীঘল হ'ব পাৰে কাৰণ 7 ৱাণ্ডাৰ্ছ এটা ভিডিঅ'তে মই দেখুৱাই আছোঁ 7 ৱাণ্ডাৰ্ছ এটা ভিডিঅ'তে দেখুৱাব গ'লে অলপ ভিডিঅ'টো নিশ্চয় ডাঙৰ হ'বই ফাইনেলি চাইনাত এণ্ট্ৰি কৰিলোঁ গ্ৰেট ৱাল মানে জীৱনত কেতিয়াবা পাওঁ নাপাওঁ কিন্তু কলকাতাত আহিলে আপোনালোকে গোটেইকেইটাতে এণ্ট্ৰি মাৰিব পাৰিব ভাই ক'ৰ হয় গুৱাহাটীৰ ক'ৰ দিছপুৰ আৰু হয় নেকি আৰু আপুনি ক'ৰ হয় মই হ'ল বিৰুবাৰী থেংক ইউ আৰু আমাৰ যিহেতু অসমৰে লগ পাইছোঁ আৰু জয় আই অসম হ'বই লাগিব নে কি কয় জোৰ কৰি 1 2 3 জয় আই অসম ভাল লাগিলে দেই লগ পাই আৰু অসমৰ মানুহ যদি বিশেষকৈ লগ পাওঁ জয় আই অসম ক'বলৈ নালাগে ভাল লাগে এই যিটো ফিল আহে নহয় জয় আই অসমত যিটো ফিল আহে সেই ফিলটো বেলেগ তেনেকুৱা টেগ লাইনত আপোনালোকে নাপাব আৰু ইয়াতে কিন্তু গৰম বহুতেই আমাৰ অসমত এতিয়াও আমি যেতিয়া বিচনাত শুম মানে ৰাতিটো লেপ কম্বলতে লুকিব ল'ব লগা হয় কিন্তু ইয়াতে একদম বহুত গৰম চাওক ঘামি জুই গৈছোঁ একেবাৰে গৰমটো বহুত বেছি এইটো কলজিয়াম এতিয়ালৈকে আহিলোঁ ফাইনেলি ৰমত আছে কলজিয়াম ইটালীত এণ্ট্ৰি মাৰিলোঁ আৰু বহুত আছে এতিয়া মই পিৰামিডটো দেখুৱালোঁ তাৰপিছত তাজমহল চালোঁ গ্ৰেট ৱাল অফ চাইনা ইণ্ডিয়াত গ'লোঁ চাইনাত গ'লোঁ ইজিপ্তত গ'লোঁ এইবাৰ আহিছোঁ ইটালীত ঘূৰি আছোঁ পিছফালে মোৱাই যিটো মানে ষ্টেচু অফ ৰকৰ হয় চাওক আৰু যিহেতু বহুত গৰম সেইকাৰণে এটা
কৰ্নেটো লৈছোঁ তো গৰমত নোৱাৰোঁ আৰু চাওঁতে একদম সন্ধিয়া হৈ গ'ল আৰু যেতিয়া লাইট জ্বলিছে নে লাইট জ্বলিছে এতিয়া চাব লগা হৈছে চাৰিওপিনে লাইট জ্বলিছে আৰু এতিয়া পৰিৱেশটো আৰু বেছি ধুনীয়া হৈছে আৰু বিশেষকৈ তাজমহল আমাৰ তাজমহল আৰু ফাইনেলি এতিয়া 7 Wonders-ৰ পৰা এক্সিট কৰিলোঁ আৰু এইবাৰ গৈ আছোঁ অলপ বেলেগ ফালে তো ঘূৰাতে একদম সন্ধিয়া হৈ গ'ল ইক' পাৰ্ক আৰু ইক' পাৰ্কখন ইমানো মানে সৰু নহয় বহুত ডাঙৰ ইয়াতে ঘূৰাতে মানে বহুত টাইম লাগে বহুত টাইম দিব লাগে 7 Wonders-কেইটা এঠাইতে আছিল সেইকাৰণে আৰু ইয়াতে ঘূৰাতে মানে কি বহুত টাইম দিব লাগে আৰু সেই 7 Wonders-কেইটা এঠাইতে আছিল কাৰণে ধুনীয়াকৈ মই দেখাব পাৰিছোঁ এতিয়া গৈ আছোঁ আইফিল টাৱাৰ যাবলৈ গ'লে প্ৰায় মানে 2 কিলোমিটাৰ খোজকাঢ়িব লাগিব আৰু এইখন পাৰ্কখন তেনেহ'লে কিমান ডাঙৰ হ'ব ভাবি চাওক উন্মাদ হৈ পাহৰ পিছৰণ গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন তো ফাইনেলি গোটেই নদীটো ঘূৰি আহিলোঁ কমেও মানে 1 ঘণ্টামান লাগিছে প্ৰায় খোজকাঢ়োতে ইমান ডাঙৰ ন গোটেই লাইন মানে এই পাৰ্কটো মানে কভাৰ কৰাটো আৰু এইবাৰ গৈ আছোঁ আইফিল টাৱাৰ একদম ওচৰতে আছে চাওক মজা লাগছে মজা পাণ খাব আহিছোঁ সিহঁতে পাণ খাইছে পাণটো মই নাখাওঁ কিন্তু পাণৰ এটা স্পেচিয়েলিটি মই দেখাই আছোঁ ইয়াত চাওক সদা সুহাগন পাণ 2100 টকা মহাৰাজা কোহিনুৰ পাণ 1100 টকা আৰু কাপাল পাণ 700 কিন্তু প্ৰাইচটোতো বহুত হাই সেইটো নকওঁ কিন্তু মেইন কথা এইটো চাওক এবভ 3 আইটেমছ টেক 2 days টু প্ৰিপেয়াৰ কিবা পাণ বনাব নাজানো আৰু মুঠতে 2 দিন লগাব পাণটো বনাওঁতে ভাবি চাওক তো আহিব ইয়াতে কলকাতাত একদম আইফিল টাৱাৰৰ ওচৰত গুলকান বুলি কেনেকুৱা লাভলি মুখেদি মাত নলাই ইমান ধুনীয়া বান্ধিছে আছিল 7 Wonders আৰু কলকাতাৰ ইক' পাৰ্ক আপোনালোকে আহিব বহুত ধুনীয়া লাগে ভাল লাগে আৰু আমাৰ কালি ৰাতিপুৱা আছে ফ্লাইট ৰাতিপুৱা 6টা বজাত সেইটো এটা ব্লগ হ'ব কাৰণ ফাৰ্ষ্ট টাইম ফ্লাইটৰ এক্সপিৰিয়েঞ্চটো আপোনালোকক জনাম আৰু কি হয় নাজানো আৰু কিন্তু বহুত ভয় লাগে ফাৰ্ষ্ট টাইম তো সেই নেক্সট ব্লগত লগ পাম আজি টাটা বাই বাই